নমস্কাৰ। সেইদিনা আছিল 12 নৱেম্বৰ, যিটো সময়ত দেশবাসীয়ে দিৱালী উদযাপনত ব্যস্ত আছিল। সেই সময়তেই দেশৰ 41 ঘৰ মানুহলৈ কান্দনৰ ৰোল ভাহি আহিছিল। আৰু কি কাৰণেনো হৈছিল এনে পৰিস্থিতি, ইয়াৰ ওপৰতে মই আজি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে শেষলৈকে চাব। বলক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ। সেই 41 জন মানুহে নিজৰ পেটৰ কাৰণে, পৰিয়াল পোহপাল দিবৰ কাৰণে এটা আগশাৰীৰ কোম্পানীৰ আণ্ডাৰত হাইৱে প্ৰজেক্টৰ কাম এটাত ব্যস্ত হৈ আছিল তেওঁলোক। আৰু যোনটো কোম্পানীৰ নাম হৈছে নৱযুগ কোম্পানী, যোনটো কোম্পানীয়ে আমাৰ অসমৰ ঢলা শদিয়া ব্ৰিজো বনাইছিল। তেওঁলোকে হয়তো কেতিয়াও ভবা নাছিল যে এনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে, কাম কৰি থকাৰ মাজত এনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে বুলি। সেইদিনা আছিল 12 নৱেম্বৰ, ৰাতিপুৱা 5:30 বজাত। তেওঁলোকে ভিতৰত কাম কৰি থকা অৱস্থাতেই সুৰংগটোৰ মাজত শিল আৰু মাটি খহি পৰি সুৰংগটোৰ প্ৰায় 60 মিটাৰমান দূৰ বন্ধ হৈ পৰিছিল। আৰু যাৰ কাৰণে তেওঁলোকে বাহিৰলৈ আহিবৰ কাৰণে ৰাস্তা নাছিল আৰু ভিতৰতে আবদ্ধ হৈ পৰিছিল। তেওঁলোকক উদ্ধাৰো কৰা হৈছিল, তাৰ কাৰণে প্ৰায় 17 দিন সময় লাগিছিল। আৰু কেনেদৰে তেওঁলোকক উদ্ধাৰ কৰিছিল সেই গোটেইখিনি আজি মই এই ভিডিঅ'টোত আপোনালোকৰ বাবে আগবঢ়াম। চাই থাকিব আপোনালোকে। এই ঘটনাটো কিয় হ'ল, ঘটনাটোত কাৰ ভুল আছিল, এই সকলোবোৰ মই আজি এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকক ক'ম। চাই থাকিব ভিডিঅ'টো। এই টানেলটো বনোৱা হৈছে উত্তৰাখণ্ডৰ উত্তৰকাশী চহৰত। টানেলটোৰ নাম হৈছে চিলকাৰা বেন বাৰকোট টানেল। এই টানেলটো এটা 2-লেন টানেল হয়, যোনটো বনোৱা হৈছে প্ৰায় 12,000 কোটি টকাৰ চাৰধাম প্ৰজেক্টৰ আণ্ডাৰত। চাৰধাম প্ৰজেক্ট মানে হৈছে 4খন ধাম সংযোগ কৰা, কেদাৰনাথ, বদ্ৰীনাথ, যমুনোত্ৰী আৰু গংগোত্ৰী। এই 4খন ধাম সংযোগ কৰাৰ উদ্দেশ্যেৰে এই প্ৰজেক্টটো হাতত লোৱা হৈছে। এই 4খন ধামৰ মাজত ৰাস্তা বনোৱা হ'ব, যাৰ কাৰণে এই 4খন ধামৰ মাজৰ দূৰত্ব কম হ'ব। 2018 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে এই টানেলটো ব্ৰহ্মকাল যমুনোত্ৰী নেশ্যনেল হাইৱে নামেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল। এই টানেলটো বনোৱাৰ মূল উদ্দেশ্য আছিল যমুনোত্ৰী আৰু গংগোত্ৰীৰ মাজৰ সময় প্ৰায় 20 কিলোমিটাৰ নহ'লে বা 45 মিনিট কম কৰা। ইয়াৰ মুঠ খৰচ আছিল 1383 কোটি টকা আৰু টানেলটোৰ কাম দিয়া হৈছিল নৱযুগ। এতিয়া আমি আহিছোঁ মেইন ঘটনাটোলৈ। কনষ্ট্ৰাকশ্যনৰ কাম চিলকাৰাৰ ছাইডৰ পৰা প্ৰায় 2340 মিটাৰ কাম সম্পূৰ্ণ হৈছিল আৰু বাৰকোট ছাইডৰ পৰা 1600 মিটাৰলৈকে কাম সম্পূৰ্ণ হৈছিল। এই ঘটনাটো হৈছিল চিলকাৰা ছাইডৰ পৰা ভনীৰ পৰা প্ৰায় 270 মিটাৰ দূৰত। যিহেতু শিল আৰু মাটি খহা ঠাইৰ পৰা ভিতৰলৈ প্ৰায় 2000 মিটাৰ কাম সম্পূৰ্ণ হৈ আছিল, সেইকাৰণে ভিতৰত আবদ্ধ হৈ থকা 41 জন শ্ৰমিক ইফাল সিফাল কৰিবলৈ যথেষ্টখিনি জেগা আছিল। যোন ঠাইত ফচি গৈছিল মানুহখিনি, সেই ঠাইৰ উচ্চতাও প্ৰায় 8.5 মিটাৰ আছিল। এই ঘটনাটো প্ৰকৃততে প্ৰাকৃতিক এটা দুৰ্যোগ বা প্ৰাকৃতিক ঘটনা বুলি ক'বনে, নে মানুহৰ কিছুমান ভুলৰ যোগেদি হোৱা ঘটনা বুলি ক'ব, তাৰ বিষয়ে আমি সবিশেষ জানো আহকচোন। চৰকাৰৰ প্ৰেছ কনফাৰেন্সৰ মতে সেই ৱৰ্কাৰ্ছসকলে ৰিপ্ৰফাইলিঙৰ কাম কৰি আছিল। ৰিপ্ৰফাইলিং মানে হৈছে এডজাষ্ট কৰা। আৰু এই কামটো কৰা হয় যেতিয়া যোনখিনি জেগাত কাম কৰি থকা হয় সেই ঠাইৰ ওচৰৰ পাজৰৰ শিলাখণ্ডসমূহত কিছুমান আননেচাৰেল বিহেভিয়াৰ যদি দেখা হয়, তেতিয়া এই কামটো কৰা হয়। আমি কিছুমান অনুসন্ধানিক তথ্যৰ দ্বাৰা এই ভিডিঅ'টো বনাইছোঁ। সঠিক তথ্য এতিয়ালৈকে গম পোৱা নাই। বিভিন্নজনে বিভিন্ন ধৰণে তাত ৰিচাৰ্চ কৰি আছে। সেই ৰিচাৰ্চ সম্পূৰ্ণ হ'লেহে আমি তাৰ সঠিক তথ্য গম পাম। আমি এতিয়া বৰ্তমান কোৱাটো হয়তো নহ'বও পাৰে। ৰিচাৰ্চৰ সম্পূৰ্ণ যেতিয়া ৰিজাল্ট আহিব, তেতিয়াহে আমি তাৰ সঠিক তথ্যটো গম পাম। হয়তো জিঅ'লজিকেল ফল্টৰ কাৰণেও এই ঘটনাটো ঘটিব পাৰে। সেই ঠাইটো এনেকুৱা এটা ঠাইও হয়তো হ'ব পাৰে যাক কোৱা হয় চিয়েৰ জোন। এনেকুৱা মানে সেই ঠাইটোত হয়তো কোনো ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে যোগ্য নহয়, মানে সেই ঠাইৰ আশে-পাশে ঠাইখিনি। হয়তো এনেকুৱাও হ'ব পাৰে সেই ঠাইটোত কনষ্ট্ৰাকশ্যনৰ কাম চলি থকাৰ কাৰণে আশে-পাশে ঠাইখিনিত পাহাৰত মানে বেছি জোৰ পৰাৰ কাৰণে সেই ঠাইটো লেণ্ডশ্লাইডিং হৈ গ'ল। IIT ৰুৰকীৰ এজন প্ৰফেচৰ ML শৰ্মাৰ মতে তেওঁ লিখিছে যে হয়তো সেই ঠাইখিনিৰ আশে-পাশে থকা শিলখিনিত কেভিটি মানে শিলখিনিত গাঁত থকাৰ বাবে সেই শিলখিনি অলপ ফুফুলা হৈ গৈছে, যিহেতু তাৰ কাৰণে হয়তো সেই ঠাইখিনি লেণ্ডশ্লাইডিং হ'ল। মানে এইটো কাৰণেও হয়তো হ'ব পাৰে। মানে মই এতিয়া বৰ্তমান কোৱাবিলাক সকলোৰে এটা এটা ধাৰণা হয়, কিন্তু মেইন মানে কাৰণটো ইনভেষ্টিগেশ্যনৰ পিছতহে গম পোৱা যাব। এতিয়া টানেল বনোৱাৰ পদ্ধতিৰ বিষয়লৈ আহোঁ।
পাহাৰত বিশেষকৈ পাহাৰত টানেল বনাবৰ কাৰণে দুটা পদ্ধতি ইউজ কৰা হয়। প্ৰথম পদ্ধতিটো হৈছে DBM মানে ড্ৰিল এণ্ড ব্লাষ্ট মেথড, যোনটো মেথডত প্ৰথমতে ড্ৰিল কৰা হয় আৰু তাত সেই ঠাইত এটা বম ভৰাই বমটো ব্লাষ্ট কৰা হয় আৰু তাৰ পাছত সুৰংগটো খনা হয়। আৰু দ্বিতীয় পদ্ধতিটো হৈছে TBM টানেল বৰিং মেচিনৰ যোগেদি টানেল বনোৱা হয়, মানে এটা ডাঙৰ মেচিন, সেই মেচিনটোৰ যোগেদি ড্ৰিল কৰি কৰি সুৰংগটো বনোৱা হয়। DBMটো হৈছে এটা ট্ৰেডিশ্যনেল পদ্ধতি, যোনটো আগৰে পৰা চলি আহিছে, পুৰণা পদ্ধতি বুলিও ক'ব পাৰি। আৰু ছেকেণ্ড পদ্ধতিটো হৈছে TBM, যোনটো পদ্ধতি এটা মেচিনৰ যোগেদি কৰা হয়। এইটো বহুত কষ্টলি হয় আৰু ছেফটো হয়, মানে কামটো অলৰেডি মানে বনোৱাই থাকে পাৰ্ট পাৰ্ট কৰি, আৰু সেই মেচিনটোৰ যোগেদি ড্ৰিল কৰি কৰি পাৰ্টবিলাক এটাৰ পিছত এটা জইন কৰি কৰি যায়। দুৰ্ভাগ্যজনক যে জিঅ'লজিকেল প্ৰব্লেমৰ কাৰণে হিমালয়ৰ নিচিনা পৰ্বতত এনেকুৱা ধৰণৰ মেচিনবোৰ ব্যৱহাৰৰ বাবে যোগ্য নহয়। সেইবিলাক ঠাইত ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰিলে বিভিন্ন ধৰণৰ বাধা আহি পৰে। কিছুমান লোকেল মানুহৰ মতে সেই কনষ্ট্ৰাকশ্যন চলি থকা ঠাইখিনিত এটা বাবা ভোগনাথ নামেৰে এটা মন্দিৰ আছিল, আৰু সেই মন্দিৰটো কনষ্ট্ৰাকশ্যনৰ কাম চলোৱাৰ কাৰণে বেলেগ ঠাইলৈ স্থানান্তৰিত কৰা হৈছিল। সেইটো কাৰণেও মানে লোকেল মানুহখিনিয়ে এইটো ক'বলৈ বিচাৰিছে যে সেইটো কাৰণেই এই ঠাইটুকুৰা এনেকুৱা হ'ল। 14 নৱেম্বৰৰ দিনা যেতিয়া তেওঁলোকে এই টানেলটোৰ কাম ষ্টাৰ্ট কৰিছিল, তেতিয়া এটা সৰুকৈ মন্দিৰ নিৰ্মাণ কৰি তাতে তেওঁলোকে পূজা আগবঢ়াইছিল। কিন্তু এইখিনি কৰাতকৈ যদি চৰকাৰৰ মূল মানে প্লেনটো যেনেদৰে আছিল তেনেকৈ যদি কামখিনি কৰিলেহেঁতেন, তেতিয়া হয়তো এনেকুৱা এইবিলাক মানে বৰ্তমান যিখিনি হ'ল সেইখিনি নহ'লহেঁতেন। চৰকাৰৰ ৰুলৰ মতে প্ৰতিটো টানেলতে এস্কেপ পেছেজ থাকিব লাগে, মানে এটা ইমাৰ্জেঞ্চি এক্সিট ৰোড থাকিব লাগে। ইণ্ডিয়াৰ জিঅ'লজিকেল ছাৰ্ভেৰ ফৰ্মাৰ ডিৰেক্টৰ PC নৱানীৰ মতে এনেকুৱা ধৰণৰ কোনো ইমাৰ্জেঞ্চি এক্সিট নোহোৱাকৈ টানেলৰ কাম কৰাটো প্ৰযোজ্যই নহয়। যিকোনো কাম কৰিলেই ইমাৰ্জেঞ্চি এক্সিট ৰাখিব লাগে। এতিয়া আমি আহিছোঁ অপাৰেশ্যন জিন্দেগীলৈ। যিহেতু তাত ৱৰ্কাৰ্ছসকল ফচি আছিল, তেওঁলোকক উদ্ধাৰৰ কাৰণে অভিযান চলাইছিল, আৰু সেইকাৰণে সেই অপাৰেশ্যনটোৰ নাম ৰাখিছিল অপাৰেশ্যন জিন্দেগী। এই অভিযানৰ বাবে তেওঁলোকে উত্তৰাখণ্ড চৰকাৰে ONGCকে ধৰি 5টা বিভিন্ন ধৰণৰ কোম্পানীক দায়িত্ব দিছিল। ইয়াৰ উপৰিও BRO আৰু NDRF বাহিনীও সাজু হৈ আছিল, যাতে প্ৰয়োজন হ'লেই তেওঁলোক আহিব পাৰে। এই অভিযানৰ মূল উদ্দেশ্য আছিল, মানে প্ৰথম উদ্দেশ্য আছিল তাত আবদ্ধ হৈ থকা লোকসকলক অক্সিজেনৰ যোগান ধৰা। যিহেতু জীয়াই থাকিবলৈ সকলোকে অক্সিজেনৰ প্ৰয়োজন, হয়তো তাত যেতিয়া গাঁতৰ ভিতৰত আবদ্ধ হৈ আছে তাত অক্সিজেনৰ পৰিমাণ হয়তো কমিও যাব পাৰে। সেইকাৰণে তেওঁলোকৰ মূল উদ্দেশ্য আছিল প্ৰথমতে তেওঁলোকক অক্সিজেনৰ যোগান ধৰা, আৰু তাৰ ছেকেণ্ড উদ্দেশ্যটো হৈছে খাদ্যবস্তু যোগান ধৰা, কাৰণ জীয়াই থাকিবলৈ অক্সিজেনৰ লগতে খাদ্যবস্তুৰ প্ৰয়োজন। যাৰ বাবে তেওঁলোকে প্ৰথমতেই এডাল অক্সিজেনৰ পাইপ তালৈকে মাজে মাজে তাৰলৈকে ভৰাইছিল আৰু তেওঁলোকক অক্সিজেনৰ যোগান ধৰিছিল, আৰু লগতে এডাল 4 ইঞ্চি পাইপ দি সেইডালেদি খাদ্যবস্তুৰ যোগান ধৰিছিল। তেওঁলোকে প্ৰথমতে প্লেন কৰিলে যে এডাল মানুহ ধুনীয়াকৈ ভিতৰত সোমাব পৰা সিমানটো ডাঙৰলৈকে প্ৰায় 800 পৰা 900 মিলিমিটাৰ বহল এটা পাইপ মানে পথালিকৈ ড্ৰিল কৰি কৰি সোমোৱাব, যাতে মানুহবোৰ তাৰ ভিতৰেদি বগাই বগাই আহিব পাৰে। আৰু এই কামটো কৰিবৰ বাবে তেওঁলোকে এটা অগাৰ মেচিন ব্যৱস্থা কৰি আনিছিল। প্ৰথমৰ দিনা ভিতৰত আবদ্ধ হৈ থকা লোকসকলৰ লগত উদ্ধাৰ অভিযান চলোৱা লোকসকলে পাইপডালৰ যোগেৰে কথা পাতি তেওঁলোকক সাহস দি আছিল। প্ৰয়োজন সাপেক্ষে SJVN আৰু ONGCয়েও ভাৰ্টিকেল ড্ৰিলিঙৰ কাৰণে সকলোবোৰ সুবিধা কৰি ৰাখিছিল। প্ৰয়োজন হ'লে তেওঁলোকে এইটোও কৰিব। ভাৰ্টিকেল ড্ৰিল মানে হৈছে ওপৰৰ পৰা ড্ৰিল কৰা, যোনটো মানে জিঅ'লজিকেল ছায়েন্সেও একচেপ্ট কৰা নাছিলে, কাৰণ এইটো যদি ভালকৈ কৰা নহয় তেতিয়া আৰু বেছিকৈ মাটি আৰু শিল খহি আৰু কিবা বিপদ হ'ব পাৰে, মানে সেইটোৰ ওপৰত ডাউট কৰা হয়। মানে সেইটো কাৰণে এইটো জিঅ'লজিকেল ছায়েন্সেও হোৱাটো বিচৰা নাছিল। 14 নৱেম্বৰৰ পৰা অগাৰ মেচিনেও তেওঁলোকৰ কাম ষ্টাৰ্ট কৰিছিল, কিন্তু বহুত লাহে লাহে হৈছিল এই কাম, আৰু সেই মেচিনেৰে ড্ৰিলিং কৰাৰ ফলত আৰু মাটি শিল খহি ব্লক হোৱা এৰিয়াটোৰ পৰিমাণটো আৰু বেছি হৈছিল। তাৰ পাছত দিল্লীৰ পৰা আৰু এটা মেচিনৰ যোগাৰ কৰিছিল, যোনটো অনা হৈছিল মিলিটাৰী এয়াৰপ্লেনৰ যোগেদি, আৰু সেইটো
পাৰ্ট কৰি অনা হৈছিল, যোনটো একেলগ কৰোঁতে প্ৰায় এদিনলৈ বেছি সময় লাগিছিল আৰু 16 নৱেম্বৰত গৈ ফাইনেলি সেইটো একেলগ কৰা হৈছিল আৰু ফাইনেলি সেইটো 16 নৱেম্বৰত কাম কৰিবৰ কাৰণে সম্পূৰ্ণ ৰেডি কৰা হৈছিল। এইটো মেচিনে একদিন সম্পূৰ্ণ কাম কৰাৰ পাছত আকৌ একদিন ৰখিবলগীয়া হ'ল, কাৰণ টানেলৰ ভিতৰৰ পৰা ক্ৰেক হোৱাৰ শব্দ আহিছিল আৰু তাৰ ফলত আৰু বেলেগ কিবাও অনিষ্ট হ'ব পাৰে, সেইটোকে ভাবি একদিন ৰিচাৰ্জৰ কাৰণে ৰ'বলগীয়া হৈছিল। তেতিয়ালৈকে 5 দিন হৈ গৈছিল আৰু যিহেতু ভিতৰত বন্দী হৈ থকা লোকসকলৰ পৰিয়ালৰ লোকসকল বাহিৰত আছিল আৰু লোকেল লোকসকলো আছিল, তেওঁলোকে বহুত হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰিছিল। তেওঁলোকক সান্তনা দিবৰ কাৰণে উত্তৰ কাছাৰীৰ ডিষ্ট্ৰিক্ট অফিচাৰেও আহি প্ৰয়োজন সাপেক্ষে ভাৰ্টিকেল ড্ৰিলিঙো কৰা হ'ব বুলি তেওঁলোকক সান্তনা দিছিল। শেষত কোনো উপায় নোহোৱা হোৱাত 20 নৱেম্বৰৰ দিনা এজন ইণ্টাৰনেশ্যনেল টানেল এক্সপাৰ্ট আৰ্নল্ড ডিক্স আহি উপস্থিত হৈছিল ইয়াত। তেওঁ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা বিভিন্ন ধৰণৰ উপদেশ দিছিল আৰু তেওঁ কথামতেই কাম কৰাৰ ফলত শেষত সেই একেদিনাই 6 ইঞ্চি এডাল পাইপ ভিতৰলৈকে সোমোৱাবৰ কাৰণে তেওঁলোক সক্ষম হৈছিল আৰু সেইডাল সোমোৱাৰ পিছত তেওঁলোকৰ যথেষ্ট সুবিধা হৈছিল, কাৰণ সেইডালেদি তেওঁলোকে প্ৰপাৰ খানা তেওঁলোকৰ বাবে ভিতৰত আৰু প্ৰয়োজনীয় লাগতিয়াল বস্তুবোৰ তেওঁলোকৰ বাবে পঠিয়াবলৈ সুবিধা হৈছিল, বাবে খিচিৰি পঠোৱা হৈছিল। এই পাইপডালৰ যোগেদিয়ে তেওঁলোকে এটা এণ্ডস্কপিক কেমেৰা পঠিয়াই ভিতৰত লোকসকলৰ ভিডিঅ' বনাইছিল, তাত কথাও কৈছিল তেওঁলোকে। এইটো দেশবাসীৰ কাৰণে এটা ভাল খবৰ আছিল আৰু সকলোৱে ভিতৰত কেনেদৰে আছে তেওঁলোক দেখিব পাৰিছিল। ভিডিঅ'টো স্ক্ৰীনতে লগাই দিছোঁ, এনেকুৱা ধৰণৰ আছিল। ইয়াৰ পাছত তেওঁলোকে সেই পাইপডালৰ যোগেদিয়ে তেওঁলোকৰ প্ৰয়োজনীয় মোবাইল ফোন, চাৰ্জাৰ, বিভিন্ন ধৰণৰ মেডিচিন, তেওঁলোকক প্ৰয়োজন হোৱা ৱাকি-টাকি, এইবিলাক সকলো পাইপডালৰ যোগেদিয়ে তেওঁলোকৰ বাবে পঠাইছিল আৰু তেওঁলোকে এইবিলাকৰ যোগেদি তেওঁলোকে ঘৰৰ মানুহৰ লগত হওক বা বাহিৰত অভিযান চলাই থকা লোকসকলৰ লগত নৰ্মেলি কথা বতৰা পাতিব পাৰিছিল। তাৰ পাছত প্ৰতিদিনেই তেওঁলোকে ভিতৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈ আছিল, কিন্তু তেওঁলোক যিমান সফল হৈছিল সিমানে তেওঁলোক বিফলো হৈছিল। প্ৰতিটো কামৰ লগতে বাধা আহি পৰিছিল, হ'লেও তেওঁলোকে ভিতৰৰ লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈ আছিল। তাৰে মাজতে এদিন তেওঁলোকৰ য'ত সেই মেচিনটোত ফিক্স কৰি যোনটো জেগাত ৰাখিছিল সেই মেচিনটো, সেই জেগাটোত এটা বিশেষ প্ৰব্লেম দিয়াৰ কাৰণে তেওঁলোকৰ 2টা দিন আৰু পিছ পৰি যাবলগীয়া হৈছিল, কাৰণ সেইখিনি ঠিক ঠাক কৰোঁতে তেওঁলোকৰ 2 দিন অলৰেডি পাৰ হৈ গৈছিল। এফালে যদি তেওঁলোকৰ কাম হৈছিল, অন্যফালে বাধা আহি পৰিছিল। এনেদৰেই তেওঁলোকে কাম কৰি আছিল, অভিযান চলাই আছিল। কিন্তু 25 নৱেম্বৰৰ দিনা এনে এটা নিউজ আহিছিল যে যোনটো তেওঁলোকে কেতিয়াও হয়তো ভবা নাছিল। তেওঁলোকে ড্ৰিলিং কৰিবৰ কাৰণে যোনটো মেচিন আনিছিল সেই মেচিনটোৱে ভাগি থাকিছিল। আৰ্নল্ড ডিক্সে কোৱা মতে সেইটো অলৰেডি 2বাৰ ভাগিছিল, কিন্তু 3 নম্বৰ বাৰত একেবাৰে ভাগি গৈছিল আৰু য'ত তেওঁলোকে ড্ৰিল কৰি আছিল সেই জেগাতে মেচিনটো ফচি গৈছিল। তাৰ পাছত তেওঁলোকে কোনো উপায় নোহোৱাত 26 নৱেম্বৰৰ দিনা ভাৰ্টিকেল ড্ৰিলিঙৰ কাৰণে কাম আৰম্ভ কৰিছিল। 20 নৱেম্বৰৰ দিনা তেওঁলোকে অলৰেডি 20 মিটাৰমান ড্ৰিলিং কৰিছিলে। 20 মিটাৰ ড্ৰিল কৰাৰ পাছত মেচিনটো বেয়া হৈ গৈছিল আৰু বৰ বিশেষ বাকী নাছিল, 10 মিটাৰমান বাকী আছিল। সেইটো কাৰণে তেওঁলোকে শেষত কোনো উপায় নোহোৱাৰ কাৰণে হাতেদি যোনটো খানি সুৰংগ বনাই তেনেদৰে বনোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু এইটো এনেদৰে কৰা কামটোত তাত যোনবিলাক লেবাৰে কাম কৰিব তেওঁলোকৰ ছেফটি কম আছিল, ৰিস্ক বেছি আছিল। এইটো হ'লেও উপায় নাই যেতিয়া শেষত সেইটোকে কৰাৰ তেওঁলোকে সিদ্ধান্ত লৈছিল। আৰু এনেদৰে এই হাতেৰে মাটি খন্দা এই পদ্ধতিটোক কোৱা হয় ৰেড হোল মাইনিং। ইণ্ডিয়ান গভৰ্ণমেণ্টে এইটো বৰ্তমান বেন কৰি ৰাখিছিল। ৰেড হোল মাইনিং এই কামটোৰ কাৰণে ইণ্ডিয়াৰ 12জন এক্সপাৰ্টক মাতি অনা হৈছিল আৰু তেওঁলোকে কামটো ষ্টাৰ্ট কৰিছিল। এই 12জন ৱৰ্কাৰ্ছে বহুত কষ্টেৰে কাম কৰাৰ ফলত শেষত অলপ ভাল খবৰটো আহিছিল যে 28 নৱেম্বৰৰ দিনা তেওঁলোকৰ আৰু মাত্ৰ 2 মিটাৰহে খানিবলৈ বাকী আছিল। আৰু ভাল খবৰটো আহিবৰ কাৰণে বৰ বিশেষ সময় বাকী নাছিল। ফাইনেলি শেষত ৰাতি 8 বজাত সেই দিনাখনিয়ে ভাল খবৰটো আহিছিল। তেওঁলোকে প্ৰথমজন লোকক উদ্ধাৰ কৰিছিল। তাৰ পাছত এজনকৈ সকলোকে তেওঁলোকে উদ্ধাৰ কৰিছিল আৰু সকলোকে তেওঁলোকে এজনকৈ সুৰংগৰ পৰা সুকলমে উদ্ধাৰ কৰিছিল আৰু সকলোৰে মুখত হাঁহি বিৰিঙি উঠিছিল, কাৰণ ইমান এটা প্ৰচেষ্টাৰ মূৰত তেওঁলোকে যেনেকে আছিল তেনেদৰেই তেওঁলোকক উদ্ধাৰ
আৰু সেই 41 জন লোকৰ মাজত আমাৰ অসমৰো দুজন আছিল তেওঁলোকেনো তাত কেনেদৰে জীৱন মৰণৰ সৈতে যুঁজ দি আছিল আৰু কেনেকৈ তাৰ পৰা উদ্ধাৰ হৈ আহিছিল আৰু ওলাই আহি তেওঁলোকৰ কেনেকুৱা আছিল তেওঁলোকৰ মনৰ ভাৱ কেনেকুৱা আছিল কি ক'লেনো তেওঁলোকে তাৰে বিষয়ে আহকচোন আমি দুটামান ভিডিঅ' চাওঁ সুন্দৰ মুহূৰ্তৰ ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছে আপোনালোকে দেখিবলৈ পাইছে ट्रैप हुआ था टनल में बहुत खुशी हूँ अभी जो टनल में था थोड़ा सा दुख हुआ था लेकिन इनके बाद जो अभी घर पहुँचा तो मैं बहुत खुशी हूँ इतना देर आप फंसा हुआ था उस टनल में और कितना कष्ट हुआ था कष्ट फर्स्ट टाइम में जो कष्ट हुआ था उसमें तो धीरे धीरे कम होने लगा मतलब 18 घंटे थोड़ा सा कष्ट हुआ और इनके बाद में बिल्कुल फ्री উৎকণ্ঠা আছিল সেই উৎকণ্ঠা ইতিমধ্যে সামৰণি পৰিছে আৰু মই বিচাৰিম ইতিমধ্যে সঞ্জয় বসুমতাৰী আমাৰ মাজত আহি পাইছে নিজৰ চৰিত্ৰত আহি পাইছে सर जी आप इतने दिनों के बाद आप सही सलामत घर लौटे आप क्या कहेंगे हमको बहुत खुश हो गया घर पहुँचा तो सही में हमको बहुत खुश हो गया आप लोग का दुआ से आप लोग का दुआ से मतलब असम सरकार से हम यही दुआ करेगा असम सरकार भारत सरकार हम लोग का बीटीआर सरकार से यही गुजारिश है बस वही के वजह से हम लोग जिंदा निकल गया बस এই অভিযানত অংশগ্ৰহণ লোৱা বিভিন্ন ধৰণৰ উদ্ধাৰ অভিযান চলোৱা কোম্পানীসমূহ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগতে সকলোকে তাত কাম কৰা সকলোকে আমাৰ চেনেলৰ যোগেদি ধন্যবাদ জনাইছো আৰু তেওঁলোকে যে ইমানবিলাক বাধা অহাৰ পিছতো হাৰ নামানি যে তেওঁলোকক সুকলমে কোনো কষ্ট নোপোৱাকৈ উদ্ধাৰ কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছো আৰু আজিৰ ভিডিঅ'টো এনেকৈ আছিল অলপ বেলেগ ধৰণৰ এটা ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছিলো আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মানে কেনেকুৱা পালে কমেণ্ট এটা কৰিও জনাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ আহো আৰু বাই বাই